हेलो ভিউয়াৰ্স কি খবৰ পুনৰ আহিছো অন্য এটা ভিডিও লৈ আপোনালোক সকলোৰে মাজলৈ আজি মই বনাব লৈছো বইল ফিশ আহকচোন মই কেনেকৈ বনাব লৈছো চাও ইয়া মোৰ সকলোবোৰ যোগাৰ হৈ গৈছে লগত লৈছো বিলাহী পিয়াজ আদা ৰসুন কেঁচা জলকীয়া আৰু ধনিয়া আনফালে ইয়া পানী গৰম হৈ গৈছে তাতে মই দিছো বিলাহী ইয়া দিছো আদা আৰু পিয়াজ লগতে আলু দি এনেকৈ উতল আহিবলৈ দিছো ইয়া চাওকচোন উতল আহি গৈছে এতিয়া মই মাছ এপিচ এপিচকৈ এনেদৰে দি দিছো ইয়া মই দিছো নিমখ নিজৰ সোৱাদ অনুসৰি দিব আপোনালোকেও ট্ৰাই কৰি চাব পাৰে তেনেই সহজ ইয়া চাওকচোন মই লগতে দিছো পিঠাগুৰি মই 6-7 চামুচ মান দিছো ইয়া লগতে নেমু দিছো বইল ফিশৰ নেমু বহুতেই ভাল লাগে বহুতে মানে সোৱাদ হয় ইয়া হৈ গৈছে বইল ফিশ ওপৰতে মই এনেদৰে ধনিয়া দি দিছো ইয়া ৰেডি হৈ গ'ল আপোনালোকেও ট্ৰাই কৰি চাব কেনে পায় মোক জনাব মোৰ ভিডিওবোৰ চাই যদি আপোনালোক সকলোৱে ভাল পাইছে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ অন্য এটা ভিডিও লৈ আপোনালোক সকলোৰে মাজলৈ আহিম আজিলৈ আহিছো বাই বাই